অসমত একমাত্ৰ ডাঙৰ টেকনিকেল চেনেল হৈছে ডিম্পু বৰুৱা। আহক আমি ইউটিউবত তেওঁৰ ছাকচেছৰ বিষয়ে জানো যে তেওঁ কিমান কষ্ট কৰিছে। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ডিম্পু বৰুৱাৰ জন্ম হৈছিল 1995 6 আগষ্টত নলবাৰীত। তেওঁ সৰুকালৰ পৰা তেওঁৰ মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হোৱা আৰু তেওঁৰ মোমায়েকৰ ঘৰতে পঢ়া শুনা কৰিছিল। প্ৰথমতে তেওঁ মিড বেংক প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল LP স্কুল। তাৰ পিছত চকতি হাইস্কুলত তেওঁ এডমিশ্যন কৰে। তাৰ পিছত তেওঁ মোমায়েক ঘৰৰ পৰা শিক্ষা আৰম্ভ কৰে ব্ৰজালক্ষ্মী বিদ্যাপীঠ হাইস্কুল নলবাৰীত। তাৰপিছত তেওঁ নিজৰ ঘৰতে গুচি আহে আৰু নিজৰ ঘৰত আকৌ এটা স্কুলত তেওঁ এডমিশ্যন কৰি লৈ দেৱীৰাম পাঠশালা হায়াৰ ছেকেণ্ডেৰী স্কুলত। তাৰপিছত তেওঁ ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজ নলবাৰীত পঢ়ে। উস্কে বাদ আগে মেন বাদ, যাৰ পৰা তেওঁ শিক্ষা লাভ কৰিছে নলবাৰী কৰে আছে। এতিয়া বৰ্তমান তেওঁ নলবাৰী কলেজত পঢ়ি আছে। আহক আমি তেওঁৰ ইউটিউবৰ ছাকচেছৰ বিষয়ে জানো। তেওঁ কেনেকৈ এতিয়া ছাকচেছ পালে ইউটিউবত, সেই বিষয়ে আমি আহক অকণমান আলোচনা কৰোঁ। প্ৰথমতে তেওঁ এটা জিঅ' ফোন কিনে আৰু এই জিঅ' ফোনেৰে তেওঁ যি পাৰে ভিডিঅ' সেই আপলোড কৰিছিল। কিন্তু মেইন কথা যে তেওঁ ভিডিঅ' আপলোড কৰি থাকোঁতে এটা গৰ্ডন নামৰ কলেজখন, যিটো নেকি বহুত পুৰণা যুগতে ব্ৰিটিছ যুগতে স্থাপন কৰা এটা কলেজ, আৰু এই কলেজৰ এই স্কুলটোৰ যিটো দৃশ্য দেখুৱালে, এই দৃশ্যটো বৰ বেয়া লগা দৃশ্য আছিলে আৰু এই দৃশ্যটো সঁচাই বৰ বেয়া লগা আছিল। গতিকে ভিডিঅ'টো আপোনালোকে চাব পাৰে, চাওকচোন কেনেকৈ দৃশ্যটো। তো নমস্কাৰ, মোৰ খুৰা খুৰী, পেহা পেহী, মামা মামী, আটা আবু, ভণ্টি, তিৰি চলি নহয় অলপ বেছি এতিয়া। তো সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ মোৰ এইটো চেনেললৈ। আজি না মই নলবাৰীত এটা এনেকুৱা জেগাত যাম, যি জেগা দেখি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত তহঁতে কান্দি বিশ্বাস কৰ, আজি কান্দি। তো চবেই জানে চৰকাৰী স্কুলৰ বৰ্তমান অৱস্থা কি। এখন হৈছে ৱৰ্ল্ড ফেমাছ বুলি ক'ব পাৰি, বা নলবাৰীৰ ফেমাছ চবেই জানে গৰ্ডন স্কুল। এখন ইংৰাজৰ দিনতে স্থাপন হৈছিল। আপোনালোকে গৰ্ডন বেষ্ট স্কুল, পুৰা একদম হাই ক্লাছ স্কুল আছিল সেই সময়ত। এই সময়তো হাই ক্লাছ বুলি ক'ব লাগিব, কিন্তু কি হাই ক্লাছ দেখুৱাম মই। হৈছিল 1887 চনত। কিন্তু বৰ্তমান স্কুলখন চাওক কি ক'ম, কান্দিবে না কি কৰিম, 10 টাকিৰ চাওক, অৱস্থাই নাই। কিবা যেন ভূতৰ হৰৰ ফিল্মৰ চিন হৈছে। এতে মানে ভূতৰ ফিল্ম কৰাৰ কাৰণে বেষ্ট জেগা। ছাৰ হিমন্ত বিশ্ব ছাৰক মই অনুৰোধ কৰিছোঁ, এখন স্কুল বান্ধি দিয়ক। কাৰণ বাচ্চালাক যাওক, য'তে যাওক গৰ্ডন স্কুল বুলি কৰি চবেই জানে গৰ্ডন ফিল্ডখন অলপ ঠিক কৰিছে। 1888 চনত স্থাপন হোৱা এই গৰ্ডন কলেজৰ দৃশ্য দেখুৱাই আমাৰ মনতো বেজাত লগাই থৈ গৈছে। এই দৃশ্য দেখি অনুপম চক্ৰৱৰ্তীয়ে নিজে ইয়াৰ বিষয়ে প্ৰচাৰ চলাইছিল আৰু ইয়াতে গোটেই নিউজত ভাইৰেল হৈ পৰিছিলে। এই কাহিনীটো নিউজত দেখুৱাৰ কাৰণে তেওঁ আৰু সাহস পাইছিল ভিডিঅ' বনোৱাৰ। ইয়াৰ পিছত তেওঁ জিঅ' আম্বানীৰ জিঅ' হিষ্ট্ৰীৰ বিষয়ে বনাইছিল, যি নেকি আজিও তেওঁৰ ইউটিউব চেনেলত 6 লাখতকৈ অধিক ভিউৱাৰ্ছে চাইছে, আৰু এয়াই হৈছে তেওঁৰ আটাইতকৈ ভিউৱাৰ্ছ পোৱা এটা ভিডিঅ'ৰ এটা। আপোনাৰ লগত এখন জিঅ' চিম আছে আৰু আপুনি যদি মোৰ এই ভিডিঅ'টো এখন জিঅ' চিমৰ দ্বাৰা চাই আছে, মানে জিঅ' চিমৰ নেট ব্যৱহাৰ কৰি চাই আছে, তেনেহ'লে মোৰ এই ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈ পূৰা ভালদৰে চাওক। কাৰণ আজি মই আপোনাৰ সেই মৰমৰ কোম্পানী, যি কোম্পানীৰ নেট ব্যৱহাৰ নকৰাকৈ হয়তো আজিকালি আপুনি একদিনো চলিব নোৱাৰে, যিটো কোম্পানী আপোনাক ফাৰ্ষ্ট 4Gৰ এক্সপিৰিয়েঞ্চ দিলে, সেই কোম্পানীটো কেনেকৈ ষ্টাৰ্ট হ'ল, কেনেকৈ জিঅ' ষ্টাৰ্ট হ'ল, আৰু মুকেশ আম্বানী ডাঙৰীয়াই কেনেকৈ এটা ইমান ডাঙৰ কোম্পানী বনালে, যিটো কোম্পানীয়ে বাকী সকলোবিলাক কোম্পানী যেনেকৈ। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বেছিকৈ ভাইৰেল হোৱাৰ কাৰণে তেওঁ ভাবিলে যে এনেকৈ যদি টেকনিকেলৰ ওপৰত ভিডিঅ' বনাওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ অসমৰ মানুহৰ সহায় লাভ কৰিব, আৰু এনেকৈ যদি মই মানুহক সহায় কৰিব পাৰোঁ তেন্তে নিজে মই ধন্য হৈ যাম। এনেকৈ ভাবি তেওঁ আৰু বহুতো ভিডিঅ' বনাইছে, যেনে চুৰি পিষ্টল পুলিচে কেনেকৈ বিচাৰে, শ্বপিং মেলত চোৰ কেনেকৈ ধৰে, আপোনাৰ লগত যদি এখন ATM কাৰ্ড আছে এই ভিডিঅ'টো চাওক, মোবাইলৰ ফটো কেনেকৈ কেতিয়াও ডিলেট নোহোৱাকৈ ৰাখিব, ভাগ্য, সফলতা, সকলো টেনশ্যনক বাই বাই দিবলৈ ভিডিঅ'টো চাওক।
আৰু বহুতো টেকনিকেল এডুকেশ্যন মটিভেশ্যনেল আৰু বহুতো ছাকচেছৰ ওপৰত তেওঁ ভিডিঅ' বনাইছে গতিকে আপোনালোকে চাব পাৰে তেওঁৰ চেনেলত বহুত ভিডিঅ' আছে গতিকে এইবোৰ ভিডিঅ' চালে আপোনালোকৰ নিশ্চয় লাভ হ'ব আৰু এনেকৈ কৰাৰ কাৰণে অসমৰ লাভ হোৱাৰ কাৰণে তেওঁ নিউজতো মাতিছিল চক্ৰপাণী পৰাশৰ সৈতে এখন টেকত তেওঁলোকক মাতিছিল টপ 10 আছামিজ ইউটিউবাৰ জনপ্ৰিয় হৈছে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰো যথেষ্ট ভিডিঅ' আছে আমি দেখা পাওঁ তুমি সৰু সৰু বিষয়ৰ ওপৰত তুমি আলোকপাত কৰা আৰু ৰাইজক জনাবলৈ বিচাৰা যিহেতু এজন টিচাৰ নিজে গতিকে বাকী সকলোকে ষ্টুডেণ্ট বুলি ভাবি তুমি বুজাই দিয়া কথাবিলাক মই তোমাৰ ভিডিঅ' চাওঁ ফ'ল' কৰোঁ ছাবস্ক্ৰাইব কৰিছোঁ তোমাৰ তুমি এবাৰ কৈ দিব লাগে কেনেধৰণে তোমালোকে কোৱা তুমি কেনেকৈ কোৱা ছাবস্ক্ৰাইব কৰক মোৰ ভিডিঅ' লাইক কৰক বেলটো বজাই দিয়ক সেইখিনি অকণমান মানে কথাটো হৈছে কি আজিকালিতো সকলোৰে হাতে হাতে এটা মোবাইল ফোন প্ৰায় 4,000 টকাতে এটা 4G থকা মোবাইল ফোন পায় আৰু জিঅ' চিম অহাৰ পৰা এইটো বহুত বাঢ়ি গৈছে চ' সকলোৱে মোবাইলে যদি আমি সোমাই যাব পাৰো তাতকৈ আৰু একো নাই কাম কৰি চ' মই এইটো বুজাই দিবলৈ চেষ্টা কৰোঁ কিছুমান ইণ্টাৰনেটত চাৰ্চ কৰি গুগলত চাৰ্চ কৰি হওক কিছুমান ডাঙৰ ডাঙৰ ভিডিঅ' চাই সেইটো ভিডিঅ' যদি মই একদম সহজ ভাষাত যিমান সহজভাৱে পাৰোঁ মানে এজন সৰু ল'ৰাই যাতে বুজি পায় আৰু এজন বুঢ়া মানুহে যাতে বুজি পায় আৰু এই নিউজত মাতাৰ পৰাই তেওঁ অসমৰ মানুহে প্ৰায়ে চিনি পাইছিলে যে তেওঁ ডিম্পু বৰুৱা আৰু তেওঁ টেকনিকেলৰ ওপৰত ভিডিঅ' বনায় ইয়াৰ পিছত তেওঁ এনেকৈ ভিডিঅ' বনাই আগবাঢ়ি গৈ থাকে লাহে লাহে বহুতো ভিডিঅ' তেওঁ বনাই টেকনিকেলৰ ওপৰত বহুতো বনাইছে আৰু বহুতো তেওঁ আজিকালি অলপ ভাষাটো চেঞ্জ হৈছে নলবাৰী ভাষাটো অলপ বেলেগ আৰু এতিয়া অসমীয়া ভাষাটো অলপ বেলেগ গতিকে তেওঁ অসমীয়াটো ভালকৈ ক'বলৈ উচ্চাৰণ কৰিবলৈ পাৰিছে বৰ্তমান যিহেতু তেওঁ টেকনিকেল আৰু যিকোনো টপিকৰ ওপৰত সুন্দৰকৈ ভাঙি পাতি বুজাই দিব পাৰে যাতে সৰু পোৱালি এটাও বুজি পায় ইয়াৰ কাৰণে তেওঁ ইণ্ডিয়ান টেকনিকেল চেনেল টেকনিকেল ড'ছেও তেওঁ প্ৰশংসা কৰিছে ভিডিঅ'টো চাব পাৰে हेलो डिम्पू बरुआ क्या डिम्पू डिम्पू बोल देना बस हाँ दोस्तों डिम्पू बरुआ जी का मैंने चैनल चेक किया अभी उन्होंने काफ़ी अच्छी वीडियोस डाल रखी हैं तो आप सभी से निवेदन है कि इनके चैनल को आप देखें अच्छा लगे तो वीडियोस को लाइक करें और चैनल को सब्सक्राइब भी करें और डिम्पू जी बहुत अच्छा कर रहे हो आप बहुत बढ़िया बहुत बढ़िया कर रहे हो এনেকৈ টেকনিকেলৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে তেওঁ প্ৰশংসা পাই গৈ আছে আশা ৰাখিছোঁ তেওঁ 1 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ পাবগৈ আৰু এটা তেওঁ নতুন চেনেল খুলিছে ডিম্পুছ ব্লগ আপোনালোকে তেওঁ ছাবস্ক্ৰাইব কৰিব পাৰে তেওঁ উৎসাহ দিব পাৰে বৰ্তমান টিচাৰ কৰি আছে আৰু তেওঁ শিক্ষকতা কৰি আছে গতিকে তেওঁৰ জীৱনটো আৰু আগুৱাই যাওক মই আশা ৰাখি এই ভিডিঅ'টো সামৰি মাৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰি কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া নতুন কথা যে আমাৰ নতুন মুভি একশ্যন মুভি অসমত কেতিয়ালৈ কোনেও চাগে একশ্যন মুভি বনা নাই গতিকে আপোনালোকে চাব পাৰে টাৰ্জান দ্য বিঅ'গ্ৰাফি লাইভ ডিছক্ৰিপশ্যনত দি আছে লিংকটো আপোনালোকে চাব পাৰে ধন্যবাদ আমি আকৌ নেক্সট ভিডিঅ'ত